ধৰিবলৈ এইবাৰ জলসিঞ্চন বিভাগে বহুৱাব চেলো টিউবৱেল আৰু প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় ৮,০০০টা এনে চেলো টিউবৱেল সংস্থাপনৰ পদক্ষেপ লৈছে বিভাগটোৱে। ইয়াৰে ৫০% হ'ব সৌৰশক্তিৰ দ্বাৰা চালিত। চাওঁ হওক এক প্ৰতিবেদন। জলসিঞ্চনৰ বিকল্প প্ৰকল্পক লৈ বিমূৰত চৰকাৰ। কৃষিৰ পানী যোগানক লৈ নতুন প্ৰকল্প ৰাজ্য চৰকাৰৰ। এইবাৰ চেলো টিউবৱেলেৰে হ'ব জলসিঞ্চন। খেতিৰ পথাৰৰ প্ৰথম পৰ্যায়ত ৭,৯২৯টা চেলো টিউবৱেল বহাব জলসিঞ্চন বিভাগে। অসমৰ চৰকাৰী বিভাগসমূহৰ ভিতৰত অন্যতম দুৰ্নীতিগ্ৰস্ত আৰু অদক্ষ বিভাগ হিচাপে পৰিচিত বিভাগ জলসিঞ্চন বিভাগ। অসমৰ য'তে ত'তে পৰি আছে বহু বিকল আঁচনি জলসিঞ্চন বিভাগৰ। জলসিঞ্চন বিভাগত আছে অফুৰন্ত দক্ষ অভিযন্তা। আন বিভাগে জলসিঞ্চনৰ অভিযন্তা। এই কথা স্বীকাৰ কৰিছে খুদ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই। আমি যোৱা বছৰ পইচা দিলোঁ আৰু সমাগত বৰ্ষত আমি কেনেকুৱা পইচা দিলে কোনটো আমি স্কিম ফাংচনিং কৰিব পাৰিম আৰু যিবিলাক আজি বছৰ ধৰি আছে সেইবিলাকতো কোনো কাম নাই। তাত আমি ফাণ্ড দি এফৰ্চি কোনো আউটপুট নাপাওঁ। আমি ভাবিছোঁ য'ত অকণমান পইচা দিলে আমি এক্টিভ কৰিব পাৰোঁ, যাৰ দ্বাৰা আমি খেতিয়কক পানী দিব পাৰোঁ। ঠিক তেনেকুৱা এটা চিন্তা চৰ্চা হৈ গৈছে। আমাৰ এই বিভাগটো ইঞ্জিনিয়াৰৰ বিভাগ, বহুত ইঞ্জিনিয়াৰ আছে। আমাৰ বিভাগৰ পৰা বেলেগ বিভাগত আমি ইঞ্জিনিয়াৰ দিবহে পাৰোঁ, ডেপুটেশ্যনত যায়। যিহেতু আমাৰ ইমান শক্তিশালী এটা ফ'ৰ্চ আছে, এই ফ'ৰ্চটো যদি আমাৰ বিভাগত ভালদৰে কাম কৰে গোটেই খেতিয়কৰ আভাওটো বুজি পায়। সেয়ে বিকল হৈ থকা খৰচী প্ৰকল্পবোৰৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ আঁচনিৰ অধীনত কৃষকক কম খৰচত খেতিৰ পানী যোগানৰ এক নতুন প্ৰকল্প হাতত লৈছে জলসিঞ্চন বিভাগে। এইবাৰ খেতিৰ পথাৰত পানী যোগান ধৰিব চেলো টিউবৱেল যোগে। ১৫ লাখ টকা খৰচ পৰিব এটাকৈ চেলো টিউবৱেলত। আমাৰ ডাঙৰ ১০০ কৰ'ৰ ৫০০ কৰ'ৰ এনেকুৱা প্ৰজেক্ট কৰা হয়, ইমান প্ৰফিটেড নহয়। কিন্তু এইটোত আমাৰ সাংঘাতিকভাৱে প্ৰফিট হ'ব। আমি কম টকা খৰচ কৰি অধিক পানী দিব পাৰিম, যাৰ দ্বাৰা আমাৰ খেতিয়কসকল উপকৃত। তেনেকৈ প্ৰায় ২৩খন জিলাত আমি আঁচনিটো লৈছোঁ আৰু এই আঁচনিৰ জৰিয়তে আমি প্ৰথম ভাগতে এটা টিউবৱেলৰ জৰিয়তে অৰ্থাৎ ৪ হেক্টৰকৈ আহিব, টোটেল ৩০ বিঘা কৰি আমি প্ৰতিটো সমষ্টিত ৫০-৬০কৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। টোটেল ৭,৯২০টা আছে আমাৰ, ৭,৯২০টা আমি চেলো টিউবৱেল দিম আৰু ইয়াত 25% হেৰি চলিব চ'লাৰ। ইতিমধ্যে আমি সকলো যি আমাৰ কনচাৰ্ণ চাৰ্কল আছে, AC অফিচ বুলি কয়, AC অফিচত আমি লেটাৰ দিছোঁ। তেওঁলোকে সন্মানীয় বিধায়কসকলক লৈ চৰ্চা কৰি পিন পইণ্টবিলাক ঠিক কৰি খেতিয়কবিলাকৰ লগত এৱাৰনেছ কৰি, কাৰণ আমাৰ খেতিয়কসকলৰ হিতে কামটো কৰিব লাগিব, তেওঁলোকে জানিব লাগিব আৰু তেওঁলোকে কোনখন পথাৰত পানী লাগে তেওঁলোকে জানে। আৰু জলসিঞ্চন বিভাগে এই লৈ ৰাজ্যৰ ২৩খন জিলাত ইতিমধ্যে আৰম্ভ কৰিছে প্ৰকল্পটোৰ প্ৰাৰম্ভিক কাম কাজ। সৰ্বমুঠ ৭,৯২৯টা চেলো টিউবৱেলৰ ২৫% হ'ব সৌৰশক্তি চালিত। বিদ্যুৎ শক্তিৰ পৰা আৰম্ভ কৰি সকলো খৰচেই যোগান ধৰিব ৰাজ্য চৰকাৰে। কোনো খেতিয়কে কোনো ধৰণৰ পইচা দিব নালাগে। কাৰেণ্টৰ বিলটো আমাৰ গভৰ্ণমেণ্টে দিব, ডিপাৰ্টমেণ্টে বিয়াৰ কৰিব আৰু 75% তেনেকৈ হ'ল 25% আমি চ'লাৰ প্লেট, য'ত বেটাৰীও নাথাকিব, চ'লাৰ প্লেট চাৰ্জ হ'ব। আৰু ভৱিষ্যতৰ পিনে আমি চিন্তা কৰিছোঁ লাৰ্জ স্কেলত লৈ য'ত আমি পাৱাৰ প্ৰডাকশ্যন কৰিব পাৰোঁ। এতিয়া লক্ষণীয় হ'ব ৰাজ্য চৰকাৰৰ এই চেলো টিউবৱেল যোগে জলসিঞ্চন আঁচনিয়ে কিমান দূৰ উপকৃত কৰিব কৃষকক। তাৰ বাবে এতিয়া বাট চাব লাগিব সময়লৈ। ভিডিঅ' জাৰ্নেলিষ্ট কালিদাসৰ সৈতে প্ৰশান্ত কুমাৰ বৰুৱা, আছাম টক্স, গুৱাহাটী।